চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন কেন্দ্ৰিক হিংসা। চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শিঙিমাৰীৰ পৰা কংগ্ৰেছ দলে বাইক ৰেলীৰ আয়োজন কৰিছিল। চুৱাত ৰূপহীয়াত বিধানসভা সমষ্টিৰ লোকসকলে বাইক লৈ চামগুৰি ৰেলীত অংশগ্ৰহণ কৰিবলৈ যাব ওলাইছিল। শিঙিমাৰী যোৱাৰ পথতেই বিজেপি কৰ্মী সমৰ্থকে চামগুৰি বৰতলত কংগ্ৰেছী কৰ্মী সমৰ্থকসকলক বাধা দিয়াৰ লগতে গাড়ী বাইক ভাঙি চুৰমাৰ কৰি উভতাই পঠিয়াই কংগ্ৰেছী কৰ্মী সমৰ্থকসকলক। বিজেপি নেতা মুজিবুৰ ৰহমানৰ ঘৰৰ সন্মুখতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। আৰু লক্ষণীয় বিষয় এয়ে যে সেই সময়ত উক্ত স্থানত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পিছতো কিদৰে আৰক্ষীৰ চকুৰ সন্মুখতে এই ঘটনা সংঘটিত হ'বলৈ পালে সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে। ৰূপহীত সমষ্টিত উপ-নিৰ্বাচন চলা নাই, কিন্তু ৰূপহী মানুহক কি চামগুৰিত সোমাব লাগে? ৰূপহী মানুহ চামগুৰি সোমোৱাৰ কাৰণে সংঘাতৰ সৃষ্টি হৈছে। আহি পিনে গুণ্ডা বাহিনী আহি পিনে আমাক মাৰধৰ কৰিব। আপোনালোকক কিবা ভাবুকি প্ৰদান কৰিছে বাবুক প্ৰদান কৰিছে আৰু আহি পিনে আমাৰ এই সন্মুখত বেনাৰ ফুৰ্তা ছিঙি পিনে হল্ডিং ছিঙি পিনে সিহঁতে আক্ৰমণ কৰিব খুজিছে। ৰূপহীৰ পৰা গুণ্ডা বাহিনী। চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন কেন্দ্ৰিক হিংসা। চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শিঙিমাৰীৰ পৰা কংগ্ৰেছ দলে বাইক ৰেলীৰ আয়োজন কৰিছিল। য'ত ৰূপহীয়াত বিধানসভা সমষ্টিৰ লোকসকলে বাইক লৈ চামগুৰি ৰেলীত অংশগ্ৰহণ কৰিবলৈ যাব ওলাইছিল। শিঙিমাৰী যোৱাৰ পথতেই বিজেপি কৰ্মী সমৰ্থকে চামগুৰি বৰতলত কংগ্ৰেছী কৰ্মী সমৰ্থকসকলক বাধা দিয়াৰ লগতে গাড়ী বাইক ভাঙি চুৰমাৰ কৰি উভতাই পঠিয়াই কংগ্ৰেছী কৰ্মী সমৰ্থকসকলক। বিজেপি নেতা মুজিবুৰ ৰহমানৰ ঘৰৰ সন্মুখতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। আৰু লক্ষণীয় বিষয় এয়ে যে সেই সময়ত উক্ত স্থানত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পিছতো কিদৰে আৰক্ষীৰ চকুৰ সন্মুখতে এই ঘটনা সংঘটিত হ'বলৈ পালে সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে। ৰূপহীত সমষ্টিত উপ-নিৰ্বাচন চলা নাই, কিন্তু ৰূপহী মানুহক কি চামগুৰিত সোমাব লাগে? ৰূপহী মানুহ চামগুৰি সোমোৱাৰ কাৰণে সংঘাতৰ সৃষ্টি হৈছে। আহি পিনে গুণ্ডা বাহিনী আহি পিনে আমাক মাৰধৰ কৰিব। আপোনালোকক কিবা ভাবুকি প্ৰদান কৰিছে বাবুক প্ৰদান কৰিছে আৰু আহি পিনে আমাৰ এই সন্মুখত বেনাৰ ফুৰ্তা ছিঙি পিনে হল্ডিং ছিঙি পিনে সিহঁতে আক্ৰমণ কৰিব খুজিছে। ৰূপহীৰ পৰা গুণ্ডা বাহিনী। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, নিউজ টাইম। চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন কেন্দ্ৰিক হিংসা। চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শিঙিমাৰীৰ পৰা কংগ্ৰেছ দলে বাইক ৰেলীৰ আয়োজন কৰিছিল। চুৱাত ৰূপহীয়াত বিধানসভা সমষ্টিৰ লোকসকলে বাইক লৈ চামগুৰি ৰেলীত অংশগ্ৰহণ কৰিবলৈ যাব ওলাইছিল। শিঙিমাৰী যোৱাৰ পথতেই বিজেপি কৰ্মী সমৰ্থকে চামগুৰি বৰতলত কংগ্ৰেছী কৰ্মী সমৰ্থকসকলক বাধা দিয়াৰ লগতে গাড়ী বাইক ভাঙি চুৰমাৰ কৰি উভতাই পঠিয়াই কংগ্ৰেছী কৰ্মী সমৰ্থকসকলক। বিজেপি নেতা মুজিবুৰ ৰহমানৰ ঘৰৰ সন্মুখতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। আৰু লক্ষণীয় বিষয় এয়ে যে সেই সময়ত উক্ত স্থানত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পিছতো কিদৰে আৰক্ষীৰ চকুৰ সন্মুখতে এই ঘটনা সংঘটিত হ'বলৈ পালে সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে। ৰূপহীত সমষ্টিত উপ-নিৰ্বাচন চলা নাই, কিন্তু ৰূপহী মানুহক কি চামগুৰিত সোমাব লাগে? ৰূপহী মানুহ চামগুৰি সোমোৱাৰ কাৰণে সংঘাতৰ সৃষ্টি হৈছে। আহি পিনে গুণ্ডা বাহিনী আহি পিনে আমাক মাৰধৰ কৰিব। আপোনালোকক কিবা ভাবুকি প্ৰদান কৰিছে বাবুক প্ৰদান কৰিছে আৰু আহি পিনে আমাৰ এই সন্মুখত বেনাৰ ফুৰ্তা ছিঙি পিনে হল্ডিং ছিঙি পিনে সিহঁতে আক্ৰমণ কৰিব খুজিছে। ৰূপহীৰ পৰা গুণ্ডা বাহিনী। চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন কেন্দ্ৰিক হিংসা। চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শিঙিমাৰীৰ পৰা কংগ্ৰেছ দলে বাইক ৰেলীৰ আয়োজন কৰিছিল। য'ত ৰূপহীয়াত বিধানসভা সমষ্টিৰ লোকসকলে বাইক লৈ চামগুৰি ৰেলীত অংশগ্ৰহণ কৰিবলৈ যাব ওলাইছিল। শিঙিমাৰী যোৱাৰ পথতেই বিজেপি কৰ্মী সমৰ্থকে চামগুৰি বৰতলত কংগ্ৰেছী কৰ্মী সমৰ্থকসকলক বাধা দিয়াৰ লগতে গাড়ী বাইক ভাঙি চুৰমাৰ কৰি উভতাই পঠিয়াই কংগ্ৰেছী কৰ্মী সমৰ্থকসকলক।
বিজেপি নেতা মুজিবুৰ ৰহমানৰ ঘৰৰ সন্মুখতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা আৰু লক্ষণীয় বিষয় এয়ে যে সেই সময়ত উক্ত স্থানত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পিছতো কিদৰে আৰক্ষীৰ চকুৰ সন্মুখতে এই ঘটনা সংঘটিত হ'বলৈ পালে সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে ৰূপহী সমষ্টিত উপনিৰ্বাচন চলা নাই কিন্তু ৰূপহী মানুহক কি সামগ্ৰী থমাব লাগে সেই মানুহ সামগ্ৰী সমিতিত সোমোৱাৰ কাৰণে সংঘাতৰ সৃষ্টি হৈছে আহি পিনে গুণ্ডা বাহিনী আহি পিনে আমাক মাৰধৰ কৰিব আপোনালোকক কিবা ভাবুকি প্ৰদান কৰিছে বাবুক প্ৰদান কৰিছে আৰু আহি পিনে আমাৰ এই সন্মুখত বেনাৰ ভোটাৰ ছিঙি পিনে হল্ডিং ছিঙি পিনে সিহঁতে আক্ৰমণ কৰিব খুজিছে ৰূপহীৰ পৰা গুণ্ডা বাহিনীয়ে জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট নিউজ টাইম এনি